যেতিয়া এখন ঘৰত দুজন সন্তান থাকে, সেয়া ভাই ককাই হওক বা ককাই ভনীয়ে হওক বা বাই ভনীয়ে হওক, তেওঁলোকৰ মাজত সৰু সুৰা কথাত কাজিয়া লগাটো একেবাৰে স্বাভাৱিক। সেই কাজিয়া পেচালবোৰ এটা সময়লৈকে কণ্টিনিউ হৈ থাকে। বহু লোকৰ ক্ষেত্ৰত, বহু পৰিয়ালত ডাঙৰলৈকো চলাত পৰিলক্ষিত হয়। আৰু এই কাজিয়া পেচালসমূহে ডাঙৰ হোৱাৰ পাছত সেইবোৰ ৰোমন্থন কৰিও ভাল লাগে। আৰু তাৰ উপৰিও এই কাজিয়া পেচালসমূহে শিশু অৱস্থাত তেওঁলোকক তেওঁলোকে কোনো এটা প্ৰব্লেম ছল্ভ কৰিব লাগে, কেনেকৈ ইজনে সিজনক প্ৰটেক্ট কৰিব লাগে, বা ইজনে সিজনৰ লগত কেনেকৈ মিলা প্ৰীতি ৰাখি চলিব লাগে, কেনেকৈ বন্ধুত্বসুলভ আচৰণ গঢ় দি তুলিব লাগে, অৰ্থাৎ এটা সম্পৰ্ক সুদৃঢ় হোৱাত সহায় কৰে এই কাজিয়া পেচালবোৰে। আৰু এই কাজিয়া পেচালবোৰৰ জৰিয়তে বহু কথা শিশুৱে এতিয়া ঘৰখনৰ পৰাই শিকিবলৈ পায়। কিন্তু বহু সময়ত আকৌ এই কাজিয়া পেচালসমূহে এটা বেলেগ ৰূপ ধাৰণ কৰে। ফলত কি হয়, অভিভাৱকসকল ইনভলভ হ'বলগীয়া হয়। এটা সময় আছিল, অৰ্থাৎ আগৰ দিনৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়া ল'ৰা ছোৱালী বহুত আছিল এখন ঘৰত। তো এনেকুৱা কাজিয়া পেচালবোৰ সঘনাই হৈছিল আৰু নিজৰ মাজতে ছল্ভ হৈছিল। অভিভাৱক ইনভলভ নহৈছিল বুলি ক'লেও ভুল নহয়। যদি আপোনালোকৰ ঘৰতো তেনেকুৱা আপোনালোকে এনভাইৰনমেণ্ট পাইছিলে, বহুত ল'ৰা ছোৱালী ঘৰত, এখন ঘৰত জইণ্ট ফেমিলি, তো তেতিয়াহ'লে হয়তো এইটো কথা আপোনালোকেও অনুভৱ কৰিব পাৰিব যে মা দেউতা বা ঘৰৰ ডাঙৰ মানুহ কেতিয়াও ইনভলভ নহৈছিল। কিন্তু বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ, বেছিভাগ ক্ষেত্ৰত অভিভাৱকসকল ইনভলভ হয়। কাৰণ অ'ভাৰ প্ৰটেক্টিভ এটা নেচাৰ আমাৰ পেৰেণ্টছসকলৰ অভিভাৱকসকলৰ মাজত গঢ় লৈ উঠিছে। তাৰ লগে লগে এনেকুৱা কিছুমান ল'ৰা ছোৱালীয়ে ছিটুৱেশ্যন ক্ৰিয়েট কৰে য'ত অভিভাৱকসকল ইনভলভ হ'বলগীয়া হৈ পৰে। কিন্তু সকলোবোৰ বিষয়তে ভাই ককাই বা ককাই ভনীৰ মাজত হোৱা কাজিয়া পেচালৰ সকলোবোৰ সময়তে যেন অভিভাৱকসকল ইনভলভ হোৱাৰ প্ৰয়োজন আছে। মই ভাবোঁ সকলো সময়তে অভিভাৱকসকল ইনভলভ হোৱাৰ প্ৰয়োজন নাই। সেইখিনি সময়তহে আপুনি ইনভলভ হোৱা দৰকাৰ, যেতিয়া আপুনি দেখিছে যে আপোনাৰ সন্তানটিয়ে আন এজন সন্তানক বা দুজন সন্তানৰ মাজত সাংঘাতিকভাৱে মাৰপিট লাগিছে, ইজনে সিজনক বহুত বেছি হাৰ্ট কৰিছে, তেতিয়া আপুনি ইনভলভ হোৱা দৰকাৰ। দ্বিতীয়তে, যদি দেখিছে যে ইজনে আনজনক বহুত বেয়াকৈ গালি পাৰিছে, বহুত বেয়াকৈ কিবা কিবি কৈ আছে, তেতিয়া আপুনি ইনভলভ হোৱা দৰকাৰ। কিন্তু সৰু সৰু ক্ষেত্ৰত য'ত আপুনি দেখিছে যে কোনো কথা নাই, তাত ইনভলভ নহ'লেও হয়। এইটো নাভাবিব যে ইমান উৎপাত কৰিছে, ঘৰখনত চিঞৰ বাখৰ কৰিছে, আনে কি ক'ব, সেইটো ভাবি পেলাই যদি ইনভলভ হয় তেতিয়াহ'লে আপুনি ভুল কৰি আছে। কাৰণ এই কাজিয়া পেচালসমূহে তেওঁলোকে আপুনি নিশিকোৱাকৈ বহু কথা তেওঁলোকে শিকিব পাৰিব। আৰু যেতিয়া ঘৰত দুজন এনেকৈ সন্তান থাকে, তেওঁলোকে ইজনে সিজনৰ পৰাই বহুতখিনি কথা শিকিবলৈ পৰা হয়, যিটো স্কুলত কেতিয়াও নিশিকে, যিটো আপুনিও কেতিয়াও নিশিকায়। কিন্তু সেই কথাবোৰে, সেই শিকনিবোৰে তেওঁলোকৰ দৈনন্দিন জীৱনত কামত আহিব। তো সেইটো কাৰণে যোনখিনি কথাত ইনভলভ হ'ব নালাগে, সেইখিনি কথাত ইনভলভ নোহোৱাটোৱে ভাল। কিন্তু যি দুটা কথা মই মেনশ্যন কৰিলোঁ, সেই কথাকেইটাত বা তেনেকুৱা ধৰণৰ বিষয়সমূহত ইনভলভ হ'বলৈ চেষ্টা কৰাটো দৰকাৰ। কেতিয়াবা কি হয়, এই কাজিয়া পেচালসমূহে আকৌ বিৰূপ প্ৰতিক্ৰিয়া পেলায় এজন শিশুৰ ক্ষেত্ৰত। বেছিকৈ যদি আমি চাবলৈ যাওঁ, আচলতে ডাঙৰ ল'ৰাজন বা ডাঙৰ সন্তানটিৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত বেছি প্ৰভাৱ পৰা পৰিলক্ষিত হয়। কিয়নো আমাৰ বেছি সংখ্যক অভিভাৱকে যেতিয়া দুজন সন্তানৰ মাজত কাজিয়া পেচাল হয়, তেতিয়া সদায় সৰুজনক ছাপোৰ্ট কৰে, ডাঙৰজনক ছাপোৰ্ট নকৰে। এইটোকৈ ছাপোৰ্ট নকৰে যে তুমিতো ডাঙৰ, তুমিতো চব বুজি পোৱা, এই সৰু হৈ আছে, সেইটো কাৰণেহে এনে কৰিছে, সেইটো কাৰণেহে তোমাক মাৰিছে, সেইটো কাৰণে সেইটো বস্তু লাগে বুলি কৈছে, তুমি দি দিয়া। ফলত কি হয়, সেই ডাঙৰ সন্তানজনে লাহে লাহে ভাবিবলৈ আৰম্ভ কৰে যে মোক মা দেউতা বা ঘৰৰ মানুহে মোক মৰম নকৰে, মোক ভাল নাপায়। ফলত তেওঁলোকৰ কি হয়, খঙাল স্বভাৱ সেই আন এজন সন্তানৰ প্ৰতি, অৰ্থাৎ ভাই ককাই হওক বা বাই ভনীয়ে হওক, তেওঁলোকৰ প্ৰতি এটা জেলাচি ভাৱ গঢ় লৈ উঠে, অৰ্থাৎ খং আৰু তাক যে হাৰ্ট কৰিম কোনোবাখিনি ক্ষেত্ৰত। তো তেনেকুৱা ধৰণৰ মনোভাৱ এটা গঢ় লৈ উঠা পৰিলক্ষিত হয়। লগতে বহুত বেছি খঙাল হোৱা, একাডেমিক পাৰফৰ্মেঞ্চটো বেয়া হোৱা বা মন মাৰি থকা ইত্যাদি পৰিলক্ষিত হয়। তো সেইটো কাৰণে সদায় চেষ্টা কৰিব যাতে আপুনি ডাঙৰজনক ছাপোৰ্ট কৰিব পাৰে। তাৰ লগতে আপুনি এইটো শিকাবও পাৰে আপোনাৰ সৰু সন্তানটিক যে আমি সদায় ডাঙৰৰ কথা শুনাটো ভাল হয়। সেইটো ছিটুৱেশ্যনটো চাই বুজি কৰিবলৈ চেষ্টা কৰাটো ভাল। কিন্তু অধিকাংশ পেৰেণ্টছে ডাঙৰজনক ছাপোৰ্ট কৰে, ভুল হওক বা শুদ্ধ হওক, যেনেকৈ ছিটুৱেশ্যন নহওক কেলে, সেইটো নকৰাটো ভাল হয়। দ্বিতীয়তে, এটা খেলা বস্তু যদি দেখিছে যে সেই খেলা বস্তুটো লৈ পেলাই দুইজনে খেলিব পাৰে, তো তেনেকুৱা ক্ষেত্ৰত এটা খেলা বস্তু আনি দিয়া ভাল, যাতে তেওঁলোকৰ মনত শ্বেয়াৰিং মনোভাৱটো গঢ় লৈ উঠে। অৰ্থাৎ যেতিয়া আপুনি দুজন সন্তান আছে ঘৰত, দুইজনৰে এটা খেলা বস্তু লৈ তেওঁলোকে খেলে, তো দুইজনে যদি আপুনি বেলেগকৈ
এটা খেলা বস্তু কি আনি দিয়ে তেওঁলোকে ইজনৰ সিজনৰ মাজত সেই যে মই অকণমান আগত ক'লোঁ যে চিবলিংছৰ সেই কাজিয়া পেচালসমূহৰ পৰা মিলা প্ৰীতি ভাৱটো গঢ় লয়, শ্বেয়াৰিং ভাৱটো গঢ় লয়। যদি আপুনি বেলেগ বেলেগকৈ সকলো বস্তু দিয়ে তেওঁলোকৰ সেই শ্বেয়াৰিং মনোভাৱটো গঢ় লৈ নুঠে, ইজনে সিজনৰ মাজত বন্ধুত্বপূৰ্ণ এটা সম্পৰ্কও সুদৃঢ় হৈ নুঠে। ফলত তেওঁলোকে ডাঙৰ হোৱাটো সকলো বস্তুকে তেওঁলোকে ভাগ বতৰা কৰিবলৈ চেষ্টা কৰিব, যিটো এই নকৰাটো ভাল হয়। সেইটো কাৰণে যদি আপুনি দেখিছে যে তেওঁলোকে এটা বস্তু লৈ খেলিব পাৰে, তো এটা বস্তুৱে তেওঁলোকক দিয়াটো ভাল, ডিভাইড নকৰি পেলাই দুটা দুটা বস্তু নিদিয়াটো ভাল হয়। আৰু শেষৰটো হৈছে যে পানিছমেণ্টৰ ক্ষেত্ৰত আপোনাৰ ঘৰত যদি দুজন সন্তান আছিলে তেতিয়াহ'লে আপুনিও যদি ডাঙৰ আছিলে আপুনিও এইটো অভিজ্ঞতা নিশ্চয় সন্মুখীন হৈছে, বেছিভাগ শাস্তি কিন্তু আপুনিয়ে পাইছিলে। কাৰণ বেছিভাগ পেৰেণ্টছে আচলতে বেছিকৈ শাস্তি ডাঙৰ সন্তানটিক দিয়ে, কাৰণ তেওঁ ডাঙৰে চব কথা বুজি পায় বুলি ভাবে, কিন্তু সেইটো আচলতে ভুল হয়। তো শাস্তিৰ ক্ষেত্ৰত দুয়োজনকে সমানে শাস্তি দিয়াটো ভাল। যদি আপুনি বিচাৰিছে যে আপোনাৰ সন্তানটি তেওঁলোকে যিবোৰ কাজিয়া লাগিছে সেই কাজিয়াসমূহ নিজে নিজে ছল্ভ কৰক, তেতিয়াহ'লে শাস্তি দুয়োজনৰ ক্ষেত্ৰতে, যদি ভুল হৈছে সি ডাঙৰ হওক বা সৰু হওক শাস্তি দুয়োজনেই পাব, যাৰ ভুল হৈছে তেওঁৱে শাস্তি পাব। তো সেই শাস্তিটো কেতিয়া তেনেকৈ আপুনি দিবলৈ আৰম্ভ কৰিব, তেতিয়া লাহে লাহে তেওঁলোকৰ সেই কাজিয়া পেচালবোৰ আপোনাৰ ওচৰলৈ নাপায়গৈ, নিজে তেওঁলোকে ছল্ভ কৰিব শিকিব। তাৰ ফলত কি হ'ব, তেওঁলোকে প্ৰব্লেমসমূহ ছল্ভ কৰিবলৈ শিকিব। কনফ্লিক্ট ৰিজলিউশ্যন, ডিচিশ্যন মেকিং, এইখিনি ক্ষেত্ৰত তেওঁলোকে ডেভেলপমেণ্ট হ'ব। তো সেইটো কাৰণে যদি আপুনি দেখিছে যে চিবলিংছৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সমস্যা আপুনি পাই আছে, তেতিয়াহ'লে এইকেইটা কথা মানি চলিবলৈ চেষ্টা কৰিব।